প্ৰিয় শ্ৰোতা, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম। আজি আপোনালোকৰ মাজলৈ মই নিহাৰিকাই তিষ্টাক্ষী বৰ্মনৰ কথাৰে এটি বিষয় লৈ উপস্থিত হৈছোহি। আশা কৰোঁ সকলোৱে শুনিব আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে ভৱিষ্যতলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে আহকচোন এতিয়া আমি পলম নকৰি আজিৰ বিষয়টোলৈ আগবাঢ়ো। আজিৰ বিষয়টো হৈছে ফেচবুকত কবিতা লিখা ল'ৰাজন। ফেচবুকত কবিতা লিখা ল'ৰাজন। ভাল লাগে আপোনাক। আজিও ৰৈ আছোঁ ফেচবুক নকৰিত আকৌ এবাৰ আপোনাক দেখা হয় বুলিয়েই। ভাল ভাল শব্দৰে মন জয় কৰিবলৈ মোৰ শব্দৰ ভাণ্ডাৰ তেনেই ঠুনুকা। মৰমবোৰ বৰফ হৈ ৰৈ আছে গলিব পৰাকৈ হৃদয় এখনৰ অভাৱত। সৌসিদিনা আপোনাৰো কীবোৰ্ডত আঙুলি কঁপিছিল নেকি? নে উত্ৰাৱল হেঁপাহবোৰে খেলি মেলি লগাই বুলি খামোচ মাৰি ধৰি ৰাখিছিল আৰু মন পৰশা শব্দ বিচাৰি যে হাবাতৰি খাইছিল? কওঁ বুলিও কোৱা নহ'ল আপোনাক কথাবোৰ। হয়তো নাকচ, হয়তো লাজ, হয় নতুবা আপোনাক হেৰুৱাৰ ভয়ত। ফেচবুকত আকৌ লগ পাম আপোনাক। প্লিজ ৰিপ্লাই দিবলৈ নাপাহৰিব। যেতিয়া আপুনি নীলিম আকাশক লৈ কবিতা লিখে, মই নীলাবোৰ হৈ আপোনাক আৱৰি ধৰোঁ। আপুনি বৰষুণ ভাল পায় আৰু মই সেই বৰষুণত তিতি লাজৰ সকলো আৱৰণ আঁতৰাই নীলাজ হৈ পৰোঁ। আহিব আজি ফেচবুক উপত্যকালৈ। একেলগে বৰষুণত তিতিম, উদয় পুৰাই একেলগে ভালপোৱা সেৱন কৰিম। আপুনি কিন্তু ৰিপ্লাই দিবলৈ পাহৰি নাযাব। ফেচবুকত কবিতা লিখা ল'ৰাজন। ভাল লাগে আপোনাক। ধন্যবাদ। মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে, কিদৰে খাওঁ কিদৰে শোওঁ চাই যাবা আহি নীৰৱে। স্বপ্নত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ